এইটো ৰুবুলা ৰুলি দেখোন তহঁত ক'ৰ পৰা ওলালিহি এই দেউতাই থৈ গ'লহি লকডাউন যে সেইকাৰণে আপোনাৰ ওচৰত আমি সাধু শুনিবলৈ আহিছো হেৰা শুনিছানে এইফালে আছোন চোৱাচোন কোন আহিছে ৰুলি আৰু ৰুবুল আহিছে তহঁতে কি কৈছিলি সাধু শুনিবলৈ আহিছ মোৰ ওচৰলৈ হ'ব দে সাধু কম পিছে এটা কথা এই আমাৰ দিনত তাহানি আইতাই সাধু কৈছিল জুহালৰ কাষত আৰু এতিয়া মই তহঁতক সাধু ক'ব লাগিব এই চিলিণ্ডাৰৰ গেছৰ ওচৰত ঠিক আছে হ'ব তহঁতে মই সাধু ক'ম বাৰু তহঁতে চাহ তাহ খাই লচোন যা 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 কাপোৰ কানি সলা বেগ চেগ থ তাৰপিছত মই তহঁতক সাধু ক'ম কিমান শুনো শুনি থাকিবি ককা আমি চাহ তাহ খালো আপুনি কিন্তু এতিয়া আমাক সাধু শুনাব লাগিব শুন তেনেহ'লে ভেকুলা ৰজাৰ সাধু বুজিছ শুন ভেকুলা ৰজাৰ একেটি পো নাম তাৰ পাত বেং জাপ মৰাত পাকৈত আছে তাৰ ঠেং পাত বেং বাপু সফল ডেকা বিয়াৰ বয়স হ'ল ভেকুলা ৰজাই পাতিলে বিয়া পাত বেঙি কইনা হ'ল বিয়াৰ ভোজলৈ মাতিলে সবাকে ৰঙালাও কোমোৰা লাও জলকীয়া বাপুক নেমাতিলে হ'লে ভোজলৈ কেনেকৈ যাওঁ জলকীয়া বাপু বৰ খং উগ্ৰ মূৰ্তি ধৰি থাকে ভেকুলা ৰজাই সেইবাবেই নেকি নেমাতিলে চাগে এক দুই কৰি সকলো পাচলি বেঙৰ বিয়ালে গ'ল ঘৰতেই জলকীয়া বাপু অকলে অকলে ৰ'ল জলকীয়া বাপুৱে মনতে গুণিলে কি বাৰু কৰা যায় ভোট জলকীয়াক পঠাই বিয়ালৈ এশিকনি দিয়া যায় ভোট জলকীয়াই মনে মনে গৈ মাৰিলে আঞ্জাত জাপ জাপ মাৰিয়ে ওলাই আহিল পালেহি ঘৰৰ ঢাপ ৰাইজে যেতিয়া খাবলৈ ল'লে ব্যঞ্জনৰ জ্বলাই ডিঙি পুৰিলে ভেকুলা ৰাইজে উপায় নাপায় মাৰিলে ভিৰাই লৰ জলকীয়া বাপুক নিমন্ত্ৰণ নকৰাত ম্লান পৰিল আনন্দৰ আমাৰ সমাজত শুনিছ বহু লোক আছে জলকীয়া বাপুৰ দৰে আনৰ অন্যায় কৰিব নোৱাৰিলে নিজে জ্বলি পকি মৰে